নমস্কাৰ বন্ধুসকল, বিপুল লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাম বুলি ভাবিছোঁ দৈ গাখীৰ আৰু ব্ৰইলাৰ মাংসৰ এখন ৰেচিপি বনাওঁ। তাকে কি কিনো দিছোঁ, কি কেনেকৈ বনাইছোঁ তাকে আপোনালোকৰ আগত অকণমান দেখাম বুলি ভাবিছোঁ। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মাংসখিনি ভালকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পিছত এতিয়া দিলোঁ 1 চামুচ হালধি, তাৰপিছত 1 চামুচ আপোনাৰ ধনিয়া পাউডাৰ, তাৰপাছত 1 চামুচ গৰম মছলা দিছোঁ ইয়াত, নিমখটো আপোনালোকৰ সোৱাদ অনুসৰি দিব বা আন্দাজমতে দিব। তাৰপিছত মই পিচি থোৱা আদা ৰচুনখিনি দিলোঁ ইয়াত, তাৰপিছত 4 চামুচ দৈ দিছোঁ মই ইয়াত। দৈটো অকণমান টেঙা হ'লে বেছি ভাল হয়। এই বস্তুটো ধুনীয়াকৈ সানি লওঁ। সানি লৈ পিনে আমি মিনিটৰ কাৰণে ইয়াক ঢাকি থৈ দিম। ঢাকি থৈ দিয়াৰ পিছত দেখা যাব কি হয়। মই মানে বিলাহীকেইটা গুচাই লৈছোঁ। বিলাহীটো গুচাই কিনে ভাল লাগে খাই, এতিয়া মানে সোনকালে গলিও যায় বস্তুটো। ইয়াত মই 3টা গোটা পিঁয়াজ লৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু 2টা জ্বলা দিছোঁ। তাৰপিছত এইপিনে বিলাহী আপোনাৰ 2টা লৈছোঁ, একদম মিহি মিহিকৈ কাটি লৈছোঁ, যাৰটো বাকলিটো গুচোৱা আছে। এতিয়া বৰ্তমান মোৰ তেল গৰম হৈ গ'ল। ইয়াত দিলোঁ কেইটামান জিৰা দিছোঁ জোখত আন্দাজমতে। তাৰপিছত এয়া আপোনাৰ পাঁচ মিনিটমান আপোনাৰ পিঁয়াজখিনি ভজাৰ পিছত এতিয়া মাংসটো ঢালি দিম ইয়াত। মাংসটো ঢালি 15-20 মিনিটমান ইয়াক ভাজিম। 15-20 মিনিটমান ভজাৰ পিছত এতিয়া 15 মিনিটমান মাংসটো ভাজিলোঁ। ভজাৰ পিছত এতিয়া বৰ্তমান বিলাহীটো এড কৰি দিছোঁ ইয়াত। বিলাহীটো এড কৰি পিনে আমি তাৰপিছত অলপ দেৰি আৰু ভাজিম আৰু মাংসটো প্ৰায় সিজিলেই। এতিয়া বৰ্তমান মানে হেৰি হ'বলৈ আছে, বিলাহীটো পেলাই দিম আৰু এতিয়া বৰ্তমান আমাৰ মাংস প্ৰায় হৈ গ'ল। আৰু এতিয়া মানে কি আমি অকণমান আজি ৰুটি আৰু মাংস খাম, সেইকাৰণে অকণমান গ্ৰেভি কৰিম। তাৰ কাৰণে মই আধা গিলাচ ইয়াত পানী এড কৰি দিছোঁ। আপোনালোকে যিমান লাগে দৰকাৰ হয় তাৰ সিমানটো জোখত পানী দিব পাৰে। মই বৰ্তমান আধা গিলাচে দিছোঁ। তাৰপিছত আৰু পানীটো অলপ শুকুৱাই দিম। এতিয়া আমাৰ পানী প্ৰায় শুকাই গ'ল আৰু এতিয়া ধনিয়াটো এড কৰোঁ, তাৰপিছত বন্ধ কৰি থওঁ। এতিয়া চব ধুনীয়া কালাৰ এটা আহিছে, দেখি ভাল লাগিছে মানে। এতিয়া বৰ্তমান আমি খাবলৈ বহিলোঁ। এয়া চেণ্টক দি দিছোঁ লেগ পিচ। আমাৰ চেনয় অকল লেগ পিচহে খায়। আগল দিয়ে এই আমাৰ চেনয় অকল লেগ পিচ আহিব। এয়া মোৰ ঠিক আছে। তেতিয়াহ'লে আমি এতিয়া বৰ্তমান খোৱা কাৰ্য আৰম্ভ কৰোঁ। বাই বাই। কেনেকুৱা হৈছে চেন খাবলৈ? টেষ্টি, খুব মজা। তেতিয়াহ'লে কেনেকুৱা হৈছে খাবলৈ? নাইচ। অ'কে, বাই বাই।